হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। মোৰ বন্ধুতে আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 9টা বাজিছে, 9:06 হৈছে। এতিয়া মই পঢ়ি আছোঁ এখন কিতাপ, ৰ'ব দেখুৱাইছোঁ। এতিয়া 9:06 হৈছে। মই বিভ্ৰান্ত বাস্তৱত পঢ়ি আছোঁ ৰীতা চৌধুৰীৰ। এতিয়া বাহিৰত দেখিছেনে? বাহিৰত বহুত বৰষুণ দিছে। আজি বতৰটো পুৰা ডাৱৰীয়া। এনেকৈ খিৰিকীৰ ওচৰত বহি মই এনেকৈ পঢ়ি আছোঁ। বেছি নাই, অলপ পাছাকৈ শেষ হ'ব। আজি যিহেতু বৰষুণ দিছে, গতিকে একোৱে গম পোৱা নাই। ৰাতিপুৱা সোনকালে উঠিলোঁ, 5:30 মানত উঠিলোঁ। উঠি গা পা ধুই ৰুটি চুটি বনালোঁ। এতিয়া কাম কৰি আজৰি হৈছোঁ 9টামান বজাত। আৰু আজি যিহেতু আমাৰ ক্লাছ যোৱা নহ'ল, মানে বৰষুণ দিছিলেতো, সেইকাৰণে যাব নোৱাৰিলোঁ। সেইকাৰণে বোলো কিতাপখন আছিলে, অকণমান পঢ়িবলৈ আছিলে, সেইখিনিকে পঢ়োঁ বুলি ভাবিছোঁ। আৰু কালি ৰাতিও মই মাংস বনাইছিলোঁ। কেনেকৈ বনাইছোঁ সেইটোকে দেখাওঁ বুলি আহিছোঁ, আপোনালোকে চাব দেই। গতিকে বলকচোন মাংস বনোৱা চাওঁ। আলু, লাই শাক, আমি দিম বিলাহী। বিলাহীটো বনিব লাগিব। দিম মাংস। ব্ৰইলাৰ মাংস তেল ওলাব। তুমি কিয় আহিছ? একদম লাগে উতলিছে মাংস। আলুটো সিজিবলৈ অলপ পানী দি দিম। বতিয়াও এই খুব ডন লাগে, দুইজনীকে জুইৰ ওচৰত বহিব লাগে। সেইজনে কেনেকৈ বহি আছে, তাইকো গৰম ল'ব লাগে। হ'ব কি খাবলৈ পাম আজি মাংস? তাৰ মতে ভাবিছে আজি মাংস আছে, আজি খাবলৈ পাম হয়নে? কি হ'ল? চকুত ধৰিছে, উতলিছে আৰু দেখিছে আলু অকণমান ভিজিছে। পাকৈ ভৰাই দিছোঁ, পূৰা উতলি আছে। এডোখৰ ভাঙি দিম এতিয়া, ৰকলাডোখৰ
ডাঠ হৈ যাব এইফালে এডোখৰ আছে যদি এনেকৈ 3-4 খুৱাই দিয়ে নিমখটো কমি যায় বুলি কয় ক'বলৈ পাহৰিছিলোঁৱেই মই নিমখটো বইল কৰোঁতে দিছিলোঁ মাংস তাৰপিছত এতিয়া চাই ল'লোঁ পানীটো শুকালে কিমান নিমখ আছোঁ সেইটো জোখাই আকৌ নিমখ দি এতিয়া পানী দি আকৌ উতলাই পূৰা উতলিছে মাংস এতিয়া কাটি থোৱা লাই শাকখিনি ইয়াত দি দিছোঁ আপোনালোকে মাংস বনোৱা ভিডিঅ'টো চালে মাংস চবে ভাল হৈছিল বুলি কৈছে খাবলৈ নাজানো মই কিন্তু ভালেই পালোঁ কাৰণ নিজে বনোৱাটো চব বস্তু ভাল পায় আৰু কালি আমি ক্লাছলৈ যাওঁতে সৰু কুকুৰ পোৱালি এটা স্কুটি নে বাইক এখনে মানে খুন্দিয়াই থৈ গ'ল ভৰিতে অলপ দুখ পালেহি মানে ভাগি গৈছে যদিও নাজানো আমি ঘৰলৈ লৈ আহিলোঁ তাক ভাল কৰি পেলাই আকৌ তাত থৈ আহিমগৈ মানে সেইবুলিয়ে লৈ আহিছোঁ আৰু গতিকে তাৰ কিছুমান ভিডিঅ' আছে চাওকচোন এতিয়া মই গৈ আছোঁ গীতালি ঘৰলৈ সজা এটা লৈ আহিছে এনেকুৱা কুকুৰটোক মানে সেই ঠাণ্ডা পাইছে বুলি কৈছে কালি গীতালিয়ে তেখেতত এনেকুৱা সজা নাই যে সেইকাৰণে মানে মই আমাৰ ঘৰত আছে সেইকাৰণে মই লৈ গৈছোঁ আজি itu huya sih itu tuponi ja deh tuponi jua গীতালি ঘৰৰ পৰা আহিলোঁ আহি পেলানি তেখেতসকলক কিছুমান ফুলৰ পুলি আনিছিলোঁ সেইখিনি ৰুলোঁ ৰুই মেলি এতিয়া প্ৰাৰ্থনা কৰি পেলানি এনেই অলপ বহিছোঁ কুকুৰ পোৱালি দেখুৱাইছিলোঁ সেই কুকুৰ পোৱালিটো মানে লাডুগড় আমি য'ত কম্পিউটাৰ ক্লাছ কৰোঁ তাৰ সেইখিনিতে কোনোবাই মানে এৰি থৈ গ'লি সম্ভৱ আগদিনাখনেই এৰিলে আৰু পোৱালিটো এৰাৰ পাছত তাৰ মানে গোটেই গাটো মানে বোকা লাগি আছে তাৰ ছাইডত তেহেঁতিও মানে একোতো বুজি নাপায় ন এতিয়া মানে অকণমান ডাঙৰ হ'লে মেলিলেও বেলেগ কথা ইমান সৰুতে মানে এনেকুৱা কৰিছে বুজাই বুজিব নুবুজাইনো ক'ত বুজিব ন কৈওতো লাভ নাই কিন্তু দেখিলে বেয়া লাগে মানে যেতিয়া আমি কুকুৰ পোৱালিটো লৈ আহিছোঁ প্ৰথমে লৈ আহি গাখীৰ খাবলৈ দিলোঁ দোকানত কিনি তাৰপৰা গাখীৰ খাবলৈ দিয়াৰ পাছত পোৱালিটোৰ মানে মই তাক
চাইকেল ষ্টেণ্ডত থৈ পেলানি মানে উভতি গুচি আহিছিলোঁ লাডুবলৈ তাতে বস্তু এটা কিনিবলৈ। তাৰপিছত সি মানে মোক মই আঁতৰি যোৱা দেখি মানে এনেকুৱা কৰিছে, ইমানেই বেয়া লাগিলে মোৰ দেখি। মানে সি মানে এনেকুৱা কৰিছে যেন সিহঁতি আকৌ মোক মানে সিহঁতি তিনিজনী এৰি থৈ যাব। মানে মোৰ লগত আছিলে বন্দিতা দত্ত আৰু গীতালি, আকৌ তিনিজনী সিহঁতি মোক ক'ৰবাত এৰি থৈ যাব বুলি সি ভাবিছে। গতিকে সি সেইটোও বুজি পাইছে মানে এনেকুৱা মানে এনেকুৱা কৰিব নালাগে। ইমান সৰুতে কুকুৰ পোৱালিটো এৰি দিব নালাগে। মানে তেহেঁতিটো মানে মানুহৰ নিচিনাকৈ তেহেঁতৰতো ভাষা নাই, মানে তেহেঁতিতো প্ৰকাশ কৰিব নাজানে সেইবোৰ কথা। আমি মানুহে নিজেই বুজি পাব লাগিব। গতিকে এনেকুৱা কৰিলে বেয়া লাগে আৰু অলপমান। ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আমি কুকুৰ পোৱালিটো মানে এতিয়া ৰাখিছোঁ তিনিজনীৰ মাজতে, মানে গীতালি ঘৰতে থৈছোঁ আৰু সি পিছত ডাঙৰ হ'লে দেখুৱাম আপোনালোকক। গতিকে তাৰ মানে এটা চিন হিচাপে ভিডিঅ'টো বনালোঁ। আৰু গতিকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, মৰম দিব বুলি আশা কৰিলোঁ। লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই, গুড নাইট।